নমস্কাৰ সকলোকে পুনৰ এবাৰ মোৰ মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি আহি আছোঁ মই কম্পিউটাৰ ক্লাছ নগাঁৱত। ব'লকচোন আজি মোৰ কম্পিউটাৰ ক্লাছৰ যাত্ৰাটো দেখাওঁ। এই ৰোডটো চাগে সকলোৰে চিনাকি। যদি ITIৰ ফ্ৰণ্টেদি আহিছে তেন্তে এই পুখুৰীকেইটাৰ সন্মুখত পৰিছেই চাগে। কেতিয়া যে এই ৰাস্তাটো ভাল কৰিব, চৰকাৰে সকলো ৰাস্তাই ভাল কৰিলে। এই ৰাস্তাটো দেখিছেনে নাই ঠিকেই নাই। অৱশেষত মই ঠেকেচা খাই টেম্পুৰ পৰা নামিলোঁ আৰু এতিয়া মই গৈ আছোঁ কম্পিউটাৰ অভিমুখে। বহুদিন অহাই নাই, মই এমাহমানেই হ'ল নেকি নহা। মেমে আজি কি কৰে ঠিক নাই, ভয়ে ভয়ে গৈ আছোঁ আৰু। কম্পিউটাৰ পালোহি। ইয়াত এতিয়া ভিডিঅ' কৰিব নোৱাৰিম যিহেতু ছাৰ আৰু মেম থাকে। এতিয়া কম্পিউটাৰৰ পৰা ওলালোঁ, এতিয়া যাম ঘৰলৈ। কম্পিউটাৰৰ পৰা ওলাওঁতেই লগৰকেইজনীয়ে ফোন কৰিলে। সিহঁতে যিহেতু কম্পিউটাৰ বেলেগত লয়, ক'লে একেলগে যাম বুলি। এতিয়া সিহঁতৰ লগতে আহি আছোঁ। সিহঁতৰ লগত কথা পাতি আহি থাকোঁতে কেতিয়ানো ঘৰ পালোহি গমেই নাপালোঁ। ভিডিঅ'টো শেষলৈকে লোৱাই নহ'ল। সেয়েহে আজিলৈ বাই।